নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। যোৱাকালি দেওবাৰ আছিল, সেয়েহে আজৰি দিনটোত অকণমান মনটো ভাল লাগিবলৈ বুলি আমি ওচৰৰ কেইগৰাকীমান মহিলা লগ হৈ পিকনিক খাবলৈ ওলালোঁ আৰু তাতে কি কৰিলোঁ অলপকৈ ভিডিঅ'। আমি যিহেতু আটাইকেইগৰাকী মহিলা আছিলোঁ, সেয়ে আগদিনাখনেই আমাৰ গিৰিহঁতৰ হতুৱা হাঁহজনী কাটি থলোঁ, অলপ চাফা তাফা কৰি দিলে আৰু পিছদিনা আমি জলদি ওলাই যাব পৰাকৈ এয়া তেওঁ হাঁহ মাংস কাটি মেলি সকলোখিনি ধুই পখালি হাঁহৰ পেটু আমঠো চব চফা কৰি ধুই দিছে। তাৰপিছতে এয়া হাঁহৰ মাংসখিনি এনেকৈ মই আগদিনাই কটুৱাই মেলি ফ্ৰিজত ভৰাই থলোঁ। আৰু নোখোৱা কেইগৰাকীৰ কাৰণে আমি পনীৰ চব্জি ঘৰতে বনাই নিলোঁ অকণমান, সেইখিনি বাৰু মই ভিডিঅ'টো দেখাৱা নাই। পিকনিকৰ প্লেচটো পাই গ'লোঁ। সেই এয়া আমাৰ স্কুটি পিকনিক গাভৰু দলঙৰ কাষত। আমি বস্তুবোৰ সামৰি লৈছোঁ। এতিয়া আমি ৰন্ধা বঢ়া যোগাৰ আমি গৈ পাই এয়া এগৰাকীয়ে লৰালৰিকৈ পাচলিবোৰ কাটি লৈ আৰু তাৰ কাষতে বহি আমি আটাই চাহ খালোঁ। লগত লৈ যোৱা বিস্কুট, ৰঙা চাহ, কেক, চিৰা ভজা, চানা আদিয়ে আটাইয়ে ভালকৈ চাহকাপ খাই ল'লোঁ। চাহ খাই উঠাৰ পাছত দুগৰাকী মানে নদীৰ পানীত এয়া চাউল ধুইছেগৈ আৰু আনফালে দুগৰাকী মানে আকৌ জুইকুৰা ধৰিলে। পৰিৱেশটো সেইদিনা ইমান ধুনীয়া আছিল, আকাশখন সম্পূৰ্ণ নীলা আৰু ইয়াৰ লগে লগে গাভৰু দলঙৰ এটা অংশ দেখিবলৈ পোৱা গৈছে। ভিডিঅ'টোত অকণমান দেখাইছোঁ। পৰিৱেশটো শান্তশিষ্ট। কেইবাটিও দল নাছিল। আমি যেতিয়া গৈছিলোঁ, আমি যোনডোখৰত লৈছোঁ অকণমান আঁতৰত এটা দল আছিল। এয়া আমাৰ ভাত হ'লে বৌমায়ে নমালে, ভাত সিজা হৈ গ'ল, নমাবলৈ চাইছে আৰু তাতে বনভোজৰ ঠাইত আমি পাতেই ব্যৱহাৰ কৰিছোঁ, কোনো কাপোৰ চাপোৰ নিছোঁ। আৰু তাৰ পাছতে এয়া মাংসৰ কাৰণে কেৰাহীত তেল মছলা দি সাজু কৰিছে, লগত নিয়া হাঁহ মাংস। তাৰপিছতে দুগৰাকী মানে অলপ আঁতৰত দোকানৰ পৰা আনিবলৈ গ'ল আকৌ গাহৰি মাংস, লগতে ব্ৰইলাৰ আনিলে। সেইখিনি আমি খৰিকাত সুদামুখতে খোৱা হ'ল আৰু নতনা বনাই এয়া মাংস ভাজি আছে বৌমাজনীয়ে। এগৰাকীয়ে নিমখ দিছে, হালধি মছলা দিছে, হাঁহি এইজনী আমাৰ মামণি বাইদেউ। হাঁহি দুয়োগৰাকীয়ে বনাই আছে আৰু হাঁহটো খালি খাই বহুত তেল আছিলে, যথেষ্ট তেল ওলাইছিলে, খাই ভাল লাগিলে বাৰু। মোৰ হ'লে হাঁহ মাংস বহুত প্ৰিয়। আপোনালোকৰ কেনেকুৱা লাগে বাৰু হাঁহ মাংস খাবলৈ? তাৰপিছতে আমি অলপ ধেমালি কৰিলোঁ, আটাইকেইগৰাকীয়ে গানৰ তালে তালে নাচিবলৈ ধৰিলোঁ। নাচি আছে আৰু খৰিকাত দিয়া মাংসৰ সোৱাদো আমি নাচৰ তালে তালে লৈ থাকিলোঁ। এয়া গাহৰি পোৰা আৰু ব্ৰইলাৰ মাংস পোৰা। অলপ পাছত আমি ফটো চটো উঠাই মেলি এয়া খোৱাৰ কাৰণে এই ডিম্পী বাইদেউ আৰু বৌমা লগ লাগি বাঢ়ি আছে। সকলোৱে মিলি লগ লাগি কোনোবাই পানী দিছে, কোনোবাই ভাজি দিছে, কোনোবাই চালাড দিছে। সঁচাই কিন্তু এই দিনটো বহুত ভাল লাগিল। আটাইয়ে মিলি আমি ইমান সুন্দৰভাৱে দিনটো পাৰ কৰিলোঁ, সঁচাই ভাল লাগিল।
এয়া হ'ল গাভৰু দলং। ইতিমধ্যে আমি খাই বৈ উঠি অকণমান গাভৰু দলঙৰ ইয়াত উঠিবলৈ আহিছোঁ। এয়া মোৰ লগৰসকল উঠিলেই, উঠিম এতিয়া ওপৰলৈ লাহে লাহে। চব পটাপট খোজকাঢ়ি আহি গ'ল। এয়া আমি পাই গ'লোহি, অকণমান আধাটোমান গ'লোঁ। এইয়া সেইকেইজনী আহি আছে।